স্বাগতম জনাইছোঁ। তো ৰাতিপুৱা উঠি কামখিনি শেষ কৰিলোঁ। কামো আজি বহুত আছিল। পুৱা উঠিছিলোঁ, এতিয়া 8:30 বাজিল ৰাতিপুৱাৰ। তো আমি আজি যাম মন্দিৰ, শিৱ মন্দিৰ। তো শাওণ মাহতো গমেই পায় শিৱ মন্দিৰত যাবই লাগে, সেইকাৰণে আজি যাম আমি মন্দিৰত। তো চাই থাকিব ভিডিঅ'টো। তো এতিয়া আমি যাওঁ মন্দিৰত, ওলোৱা হ'ল, তাইকো ওলাই দিলোঁ। তো চাই থাকিব, এয়া চাওক তাইকো এবাৰ। ক'ত যাবা? ক'ত যাবা তুমি এতিয়া? হা? চাওঁ চুলিটো চাওঁ তোমাৰ। ইপিনে ঘূৰা। ক'ত যাবা এতিয়া? পইচা লৈছ? ক'ত পইচা? তো ইয়াত চাওক, আমি এতিয়া মন্দিৰতে আছোঁ। ইয়াতে এটা মন্দিৰ নহয়, ইয়াতে একেলগে 3টা মন্দিৰ আছে। আৰু এটা আছে হনুমান, এটা শিৱ মন্দিৰ আৰু এটা আছে ৰাম মন্দিৰ। তো ইয়াত চাওক মন্দিৰকেইটা আপোনালোকে। এইটো হ'ল হনুমান মন্দিৰ, ইয়াতে এটা আছে শিৱ মন্দিৰ, এইটো শিৱ মন্দিৰ। আৰু ইয়াতে এইটো ৰাম মন্দিৰ দেখা পাইছে আপোনালোকে। ইয়াত চাওক, এইটো গেট এতিয়ালৈকে খোলা নাই, এইটো তলা মৰা আছে। মন্দিৰৰ পৰা আহি পালোঁ আমি, এতিয়া অলপ ৰেষ্ট লৈছোঁ। ইমান গৰম দেখাই গমেই পাইছে আপোনালোকে কিমান ৰ'দ দিছে। তো অলপ ৰেষ্ট লৈছোঁ, বহি আছোঁ ফেনৰ তলত। এয়া চাওক, তাই আহিয়ে খোৱাত লাগিছে। ৰাতিপুৱা যে একো খোৱা নাই, ভোক লাগিছে তাইৰ। চাওকচোন মোক ঘামি জামি কি অৱস্থা নাই আৰু। তো এয়া তাইক চাওকচোন। কি খাইছা? কোনে বনাই দিছে আইচক্ৰীম? হা? মই? অঁ, টেষ্টি লাগিছেনে আইচক্ৰীমটো? চাওঁ, দেখুৱাচোন এবাৰ, দেখাই দিয়া। এইটো চাওক, মই চামুচেৰে বনাই দিছোঁ। টেষ্টি নে আইচক্ৰীমটো? অঁ, পৰি গ'ল। ভালদৰে খাব লাগে। গ'ল। চামুচেদি লৈ খোৱা। এই মুখত লাগি আছে, লৈ লোৱা। চামুচেদি লৈ খোৱা। খাব নাজানে ছোৱালীটোই। চামুচেদি লোৱা। অঁ, এনেকৈ লোৱা। অঁ, ধুনীয়া। বাই। মুখখন কেনেকুৱা কৰে এ। তো ফ্ৰেণ্ডছ, এতিয়া শুই উঠিলোঁ। দুপৰীয়া ভাত বনালোঁ, মানে মন্দিৰৰ পৰা আহি দৌৰা ভাত বনাই আৰু খাই লৈ শুয়ে গ'লোঁ। তাইও 12টা বজাতে শুইছে। তাইতো 12টা বজাৰ পৰা শুইছে। এতিয়া আবেলি 5:30 বাজিল, এতিয়ালৈকে শুই আছিল তাই। মোৰ লগত একেলগে উঠিলে তাই। দুটাই শুই গ'লোঁ। শুই যায় ভিডিঅ' বনাব নহ'ল দুপৰীয়া। তো এতিয়া উঠি অলপ বাহিৰতে ফুৰি আছোঁ। দুটাই কিনো কৰিম, অকলে। দুটাই বাহিৰতে ফুৰি আছোঁ। হাৱাও ধুনীয়া হাৱা দি আছে পাহাৰৰ পৰা। তো এতিয়া বজাৰত যাম বুলি ভাবিছিলোঁ, অলপ বজাৰ কৰিবলগীয়া আছিল। তো কি বজাৰ কৰোঁ চাই থাকিব আপোনালোকে। তো ফ্ৰেণ্ডছ, বজাৰৰ পৰা আহি পালোঁ, বজাৰখিনি কৰি। আৰু মই কি বজাৰ কৰিলোঁ আপোনালোকে চাওক। এয়া মই মাছ আনিলোঁ অলপ, আধা বহাই দিছোঁ আৰু আধা ইয়াতে আছে, এইখিনি বহাই দিম এইখিনি হ'লে। আৰু এইটো আনিলোঁ মেক্সি মোৰ কাৰণে।
এয়া আনিলোঁ মাইনাৰ কাৰণে পেণ্ট এটা আৰু এটা আনিছোঁ আৰু দুটা গেঞ্জি আনিছোঁ এইটো এটা দুটা গেঞ্জি আনিলোঁ তো এইখিনি মই বজাৰ আনিলোঁ আৰু মই এতিয়া যাওঁ ভাত বনাব ভাতখিনি বনাই আপোনালোকৰ কথা পাতি আছোঁ আৰু তো ইহঁতে বজাৰত যোৱা নাছিল আজি আমাৰ লগত তো তাই কৈছে যে মা মই ফুচকা আৰু আইচক্ৰীম খাম তো তাই কাৰণে মই ফুচকা আৰু আইচক্ৰীম খাম দুটাই চাওকচোন কি ধুনীয়াকৈ ফুচকা খাইছে আৰু ফুচকা খাব বহুতেই ভাল পায় দুটাই তো ফ্ৰেণ্ডছ মোৰ ভাত হৈয়ে গ'ল আৰু খোৱা বোৱা হৈ গ'ল কাৰণ তাইৰ আজি দিনটো ভাত খোৱা নাই মই কৈছিলোঁ তো 12টা বজাৰ পৰা তাই শুইছে গধূলি 5:30 উঠিছে তো তাইৰ দিনত আজি খোৱাই নহ'ল আবেলি ভাত খুৱাব ল'লোঁ তাই নাখাওঁ বুলি ক'লে তো জল্দি বনালোঁ আৰু দেখুৱাবও নহ'ল আপোনালোকক দেখুৱাব লগাও বেলেগ বনোৱা নাই তো তাইক খুৱাই ল'লোঁ মই মাছ বনালোঁ টেঙাৰে তাই কালিৰ পৰা কৈছে যে মাছ টেঙাৰে খাম বা টেঙাৰে মাছ খাম তো সেইকাৰণে টেঙাৰে মাছ বনালোঁ তো এতিয়া আৰু ভাত চাত খোৱা হৈয়ে গ'ল তো শুই যাওঁ আৰু তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো চাই কেনে কমেণ্ট কৰি জনাব আৰু শেষত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো বাই বাই